এসময়ত তই মোৰ ছাৰ দৰেই আছিলি কাষত। কি সুখ কি দুখ একোতে বাদ পৰি যোৱা নাছিলি। নিৰ্মল আকাশ সাগৰৰ বুকুত ভাঙি উঠাৰ দৰে ময়ো প্ৰতিফলিত হৈছিলো তোৰ বুকুত, যেন যুগ যুগান্তৰৰ বাবে। কিন্তু অনাকাংক্ষিতভাৱে হঠাৎ যে আবিৰ্ভাৱ হ'ল এই বিচ্ছেদৰ বেলিকা। তোৰ পৰা আঁতৰি যোৱাৰ ইচ্ছা মোৰ একেবাৰেই নাই, আৰু এয়া যে তোৰ বাবেও অবুজ পছন্দ নহয়। নিজকে সান্তনা দিয়াৰ কত যে হুৰুঙা পাইছিলো তোৰ মাজত, যদিও বা আছিল সেয়া তোৰ অজ্ঞাতে। আজি অতীতলৈ ৰ লাগিছিল, কেনেকৈ যে পাৰ কৰিলো ২-৩ বছৰ সপোনৰ এটি নিশাৰ দৰে। কি দিলো কি পালো একোকে নুবুজিলো। যদি দিলো কেতিয়াবা তোক সুখৰ এটি বিন্দু, তোৰ তুলনাত হয়তো একেবাৰে নগণ্য সেইটো। এৰি অহা সেই মান অভিমানৰ দিনবোৰ ক্ৰমশ আগবাঢ়িছে হেৰাই যোৱাৰ দিশে। মৰম ভাল পোৱাবোৰেও যেন দৌৰিছে তাৰ পিছে পিছে। আজি এখিনি ভগ্ন হৃদয়ৰ স্তূপলৈ শোকাকুল অন্তৰে জনাও তোক বিদায়। বিদায় মোৰ প্ৰিয় বন্ধু, বিদায়।